তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি মানে আমাৰ এম্প্লিফায়াৰবিলাক যে আছে, তো এম্প্লিফায়াৰবিলাকতো আপোনালোকে জানে। তো এম্প্লিফায়াৰ আপোনালোকৰ যদি কভাৰ নাথাকে তো প্ৰব্লেম হয়। তো আজি আমাৰ মানে কভাৰবিলাক আমি বনাম। আমাৰ প্ৰায় বনোৱা শেষে হৈছে। তো আপোনালোকক দেখুৱাম তো মানে এইবিলাক নাবনালে কি হয়, কি প্ৰব্লেম দিয়ে বক্স এটাত, মানে বক্স এম্প্লিফায়াৰবিলাক। তো এম্প্লিফায়াৰবিলাক আমাৰ প্ৰায় হ'লেই বনোৱা, ৰাতিপুৱাৰ পৰা বনাইছে মিস্ত্ৰী। আমিও পাওঁ বনাব, তো আমাৰ অলপ অসুবিধা হয় বেছি, মানে ফিনিচিং থাকে বনোৱাৰ কাৰণে। তো আপোনালোক যাই আছোঁ, তাতে যাই দেখাওঁ বস্তুবিলাক। তো আপোনালোকে চাই থাকক। তো বৰ্তমান আমাৰ এতিয়া হাৰি কৰি আছে, আপোনালোকে দেখিব পাৰিছে। এইবিলাক হ'ল বাচন। তো এইবিলাক চব মাটিৰে হয়। তো আপোনালোকে জানে আমি হ'ল হীৰা, আমাৰ জাতিটো হীৰা। তো আমাৰ হাৰি গৰাটো আমাৰ মেইন আছিল। তো বৰ্তমান তাৰ এইটো লুপ্ত হ'বাত হৈছে। তো যোনটো মানে এইটো পৰম্পৰা আছে, তো বৰ্তমানৰ যিবিলাক মানে আমি যে আমাৰ জেনেৰেশ্যন মানুহবিলাক এইবিলাক মানে ইমান গুৰুত্ব নিদিয়ে। যদি দিব লাগে গুৰুত্ব, তো আমাৰ পৰম্পৰাটো ৰাখিব লাগে শিকাৰ কাৰণে। আজিকালিতো লুপ্ত হ'বাত ধৰিছে। আমাৰ ইয়াতে বহুত কমেই আছে মানে বনোৱা মানুহ। তো জোঙা থাকে, জোঙাবিলাকো বনায়। তো আপোনালোক দেখুৱাম জোঙা কেনেকৈ হয়, এইবিলাক জোঙা বুলি কয়, আপোনালোক দেখুৱাই থাকিম। তো বাকী দেখা পাইছে না, মাটিৰে, এইবিলাক চব মাটি হয়। তো এইবিলাক মানে যিহেতু বিহু হৈ আছে, বিহুৰ কাৰণে খলা কয়, পাইলা কয়, এইবিলাক দৰকাৰ হয়। তো আপোনালোকে চাই থাকক, আমি যাই তাতে দেখুৱাম। ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাম মানে বস্তুবিলাক। তো এম্প্লিফায়াৰ আমাৰ কভাৰ হয়। তো এইবিলাক এতিয়া কাঠৰ কাম কৰি আছে। তো আমি ভাবিলোঁ মানে এইবিলাক মানে মেচিনবিলাকৰ কমপ্লিট কভাৰ লগাব লাগে। তো লগালে অলপ প্লাষ্টিকটো ভাল হয়। তো আপোনালোকক এটা বস্তু দেখাওঁ, কভাৰ নলগালে কি হয় প্ৰব্লেমটা। তো আপোনালোকে দেখি পাইছে, এইগতে আমি কভাৰটো লগাই ল'লোঁ। তো আপোনালোকে যেতিয়া এম্প্লিফায়াৰবিলাকৰ যদি তো ফ্ৰেণ্ডছ এইবাৰ আপোনালোকক দেখুৱাম। তো আমাৰ এম্প্লিফায়াৰ যিবিলাক আছে, তো এম্প্লিফায়াৰ এইবিলাক কভাৰ হয়। তো মানে কাঠেৰে বনোৱা হয়। আৰু আপোনালোকে এনে যদি কিনি আনিব পাৰে, তো এনেকৈ ৰেডিমেডো পায়। তো আমি খৰচাটো অলপ মানে বাচোৱা হয় না। তো এনেই আমি প্লেন চিটৰে বনাইছোঁ। তো আপোনালোকক দেখুৱাম মানে যিহেতু এম্প্লিফায়াৰবিলাক যে আছে, এইবিলাকৰ যদি কভাৰ আপোনালোকে নালাগায়, তো তেতিয়া কি প্ৰব্লেম হয় আপোনালোকক দেখুৱাম। তো এইটো হ'ল আমাৰ এম্প্লিফায়াৰটো। তো এইবিলাক এম্প্লিফায়াৰবিলাক এইটো হ'ল আপোনালোকে জানে, এইটো আহুজাৰ, বাকী এইবিলাক ষ্টেঞ্জ আৰু চকলি। তো কি মানে প্ৰব্লেম যেতিয়া আপোনালোকে কভাৰ নালাগায়। তো দেখা পাইছে না, দেখছি এইটো দেখছি না, এনেকৈ লুজ হয়। যেতিয়া আপোনালোকে মানে এনেকৈ ডাঙা খায় না, ধৰি কিনা এনেকৈ ধৰি দাঙিলে এইটো মানে প্ৰব্লেম হৈ যায়। মানে এইটো মানে দেহাত বা ক'ৰবাত টাচ হৈ নষ্ট হৈ যায়। বাকী আপোনালোকৰ ভলিউমবিলাক এইবিলাক মানে বেয়া হৈ যায়। তো বাকী আপোনালোকে দেখিব পাৰিছে যে এইটো হ'ল আমি কভাৰ, এইটো হ'ল প্লেন চিটৰ মানে বনাইছোঁ। আপোনালোকে নিজে ঘৰত বনাব পাৰে, দেখিলে তো একদম সহজ। আপোনালোকে একবাৰ চাই লওক, এনেকৈ বনাব লাগে প্লেন চিট। এইবিলাক প্লেন চিটবিলাক তো আমাৰ ঘৰতে আছিল এনেকুৱা প্লেন চিট। তো বহুদিন ভাবি আছিলোঁ বনাম। তো যেতিয়া মিস্ত্ৰী কাম কৰে তেতিয়া মানে বনালে বেছি ভাল হয়। তো আমিও জানো বনাবা, মানে মিস্ত্ৰীৰ লগত থাকিলে একটা মানে তেওঁলোকৰ বস্তুখিনি কমপ্লিট থাকে। কাটিং কৰা বস্তু হওক আমাৰো আছে, যিহেতু আপোনালোকে জানে মই ইলেক্ট্ৰিকেল জড়িত। আপোনালোকৰ যিহেতু কমপ্লিট বস্তু আছে, গ্ৰিল মেচিন চবখিনি লাগে। তো ইয়াত আমি স্ক্ৰুপ মৰা নাই, যিহেতু এইবিলাক স্ক্ৰুপে মাৰিব লাগে। তো আমি গাজাল মাৰি দিছোঁ। গাজাল হ'লে একদম পাৰ্মানেণ্ট হৈ যায়। স্ক্ৰুপ মাৰিলে মানে পাৰ্মানেণ্ট আপোনালোকে খুলিব পাৰে। তো এতিয়া বেক চাইডটা দেখি পাইছে, এতিয়া বেক চাইড, এটা হ'ল মেচিনৰ বেক চাইড। আৰু বাকী আছে আৰু দুটা মেচিন আছে টোটেল। আমাৰ টোটেল ইয়াতে আছে আমাৰ 4টা মেচিন, টোটেল আমাৰ 7টামান মেচিন। আমি মানে সৰু সুৰা এনেই ভাড়া মাৰোঁ, বেছি এনেকুৱা ডাঙৰ নহয়। তো বিয়া প্ৰগ্ৰাম হওক, আপোনালোকৰ বাৰ্থডেৰ প্ৰগ্ৰাম হওক, এনে সৰু সুৰা। তো মানে ডাঙৰ মানে ফাংচন প্ৰগ্ৰাম নহয় আমাৰ, সৰু সুৰা। তো আপোনালোকক খালি দেখুৱালোঁ মানে এইবিলাক মানে বনালে ভাল হয়। বাকী দেখিব পাৰিছে কমপ্লিট মানে বনাই দিলোঁ। এইটো দেখা হৈছে না, আপোনালোক দেখুৱালোঁ বস্তুখিনি। তো আগন্তুক আপোনালোকৰ কাৰণে ভিডিঅ' দি থাকিম। তো ডেইলি যদি ব্লগছ লাগে, কিছু ইলেক্ট্ৰনিক জড়িত ডেইলি ব্লগছ নহয়, তাৰ চেষ্টা কৰিলোঁ। আজি আপোনালোকক দেখুৱালোঁ এইটো মানে বনোৱা। তো এইবিলাক প্লেনচিটবিলাক হয়, এইবিলাকৰ প্লেনচিট ঘৰতে আছিল। তো নতুন আপোনালোকে আনিব পাৰে। তো আজিৰ কাৰণে এইখিনি আপোনালোকক দেখুৱালোঁ। তো সেনেকৈ কি কৰে। তো ফ্ৰেণ্ডছ আগন্তুক আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰি দিব। তো ফ্ৰেণ্ডছ বাই বাই।